এইটো মচন্দৰী, এইটো অমিতা খাৰ হয়। এইটো মাংস, খাচী মাংস। কোনটো খাচী মাংস? এইটো খাচী মাংস মানে কি? এইটো হেৰি ছাগলী। এইটো অলপ হেৰি কৰি লওঁ, চুলিকেইটা দেখাই দিয়া। এইটো কি মাছৰ ফ্ৰাই? বঢ়িয়া। মজা। ৰৌ পিচ। মজা। আকৌ দীঘলীয়াটো সেইটো ফ্ৰিজত আছে, হেৰি কৰা নাই। নমস্কাৰ বন্ধুসকল, নিশ্চয় আপোনালোকে ভালে আছে। মই গম পাইছোঁ আপোনালোকৰ ভাল, সকলোৰে ভাল। আৰু সম্ভৱ দুদিনৰ পিছতেই বিশ্বকৰ্মাৰ পূজা আহি আছে। গতিকে এটা কণ্ডিশ্যনত মানে আজি নন্দী ভাই জনবন্ধু দীনবন্ধু আমাৰ বন্ধুৰা নন্দী সঞ্জীৱ নন্দী, তেওঁ হৈছে কোৱা আকৌ তুমি কি হয়? এই নন্দী হৈছে মানে আমাৰ ছিনিয়ৰ জাৰ্নেলিষ্ট, ডিব্ৰুগড়ৰ ছিনিয়ৰ জাৰ্নেলিষ্ট। তেওঁ অনুসৰণ কৰি পেলাই যুৱ অংশ কাকতকে আদি কৰি বিভিন্ন দলৰ লগত জড়িত হৈ আছে। আজি মানে কণ্ডিশ্যন এটা হ'ল কি, নন্দীক মানে মই এসাঁজ ভাত খোৱাৰ কথা আছিলে, আৰু সেই উদ্দেশ্যে আজি বেলেগ একো নাই। আজি নন্দীয়ে ভাত খাব, কেনেকৈ খাব, কিমান পৰিমাণে খাব, সেইটোৱে কণ্ডিশ্যন। আৰু যদি এই কণ্ডিশ্যনত মই যিমানখিনি নন্দীক যোগান ধৰা হ'ব, নন্দীয়ে যদি খাব নোৱাৰে, তাৰ সম পৰিমাণৰ আহাৰ নন্দীয়ে মোক খুৱাব। হয়নে নন্দী? খুৱাব? বঢ়িয়া। তেনেহ'লে আমি চাই থাকক নেক্সট। এই মই মানে আচলতে প্ৰথমে এটা কথা ক'বলৈ পাহৰি গ'লো। এইখন হৈছে আমাৰ বৌ আৰু ৰন্ধা বনাই আছে প্ৰাক্তন ডিব্ৰুগড় সৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ। আৰু আপোনাৰ ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা এতিয়া অমিয় ভূঞা এতিয়া বিজেপি ডাঙৰ লিডাৰ। কিন্তু এই অমিয় ভূঞাৰ লগত একে সভাপতি তেখেত আদি লগতে বৌয়ে সহায় কৰি আছে। আমাৰ সেইটো ব্ৰাঞ্চবিলাক আমাৰ লগত নাই বাৰু। খাবলৈ এই কিমান সময় লাগে আমি চাম। এতিয়া নন্দী আৰম্ভ কৰিছোঁ, 2:33 পৰা নন্দীয়ে খাবলৈ আৰম্ভ কৰিছে। আৰু কিমান সময়ৰ ভিতৰত শেষ কৰে। এই মাটি দালি আছে আৰু খুব ঘৰুৱাভাৱে বনোৱা হৈছে এইখিনি আহাৰ, আৰু খুব দেখিছে বৌয়ে ফ্ৰাই কৰি দিছে গৰম গৰম মাছ। এতিয়া নন্দীয়ে ভক্ষণ কৰাটোৱে কথা। আৰু কৃষ্ণ আদি মাধৱদেৱৰ তিথি নন্দী দাইদোক নধৰিবা আৰু দেই, এই মাছডোখৰ তোমালৈ দি দিম। কৃষ্ণ তিথি বুলি আৰু এটা বস্তু আহিব নোৱাৰিব। তুমি জলকীয়া খাইছা নাই? জলকীয়া খাব। মইতো ইয়াতে 15 পিচ দিলে বৌয়ে, মাছ দিলে। এতিয়া নন্দীয়ে কেইপিচ খাবা? 1 পিচ না 2 পিচ খোৱা? পাৰিলে খাম, তুমি খোৱা। তোমাৰ গোটেইখিনি তোমাৰ কাৰণে। আজি নন্দী খাব। কণী 2টা খালা নে এটা খাইছা? কণী কেলে কণী এটা খোৱা? কণী 2টা খাব লাগিছিলে তুমি। সেইফালে কিন্তু খাব লৈছে মেনুত, কিন্তু কণী 2টা বুলি আছিলে ন। দুটা কণী আৰু এটা কণীটো নহয়, হিচাপে 2টা হ'ব। পাৰিবই লাগিব, তুমি খাবই লাগিব। নন্দী বাবু হবে না, এটা যে খাসি, তারপরে চিকেন, তারপরে ডিমটা ছিল। অল্প অল্প ভাত দিব, অল্প অল্প হয়ে যাব। কি আছে হয়ে যাব, লাগিলে ল'ম বাৰু। অলপ লোৱা, ভাত অলপ লোৱা, জিৰাই লোৱা, অলপ লাগিলে শুই লোৱা, আকৌ খাই শেষ কৰা। তোমাৰ টাৰ্গেটটো পাৰ হৈছে। 2:33 নন্দীয়ে 2:33 আৰম্ভ কৰিছিলে, আৰু আমি যদি চাওঁ এতিয়া 2:47 হৈছে। 2:47, 2:33 2:47। অলপ নন্দী অলপ সময় লৈছে। তেখেতে মই মাছৰ মাংসটা খাইছোঁ, মজা।
আৰু নালাগে কিন্তু খোৱা মেগী খোৱাই নাই কেনেকৈ আহিছে কেনেকৈ আহি গৈছে কেনেকৈ আহি গৈছে আৰু অলপ ঠেকচনি মাৰি দিয়ক বস্তা অলপ মেডিচিন হ'ব নন্দীয়ে নোৱাৰিছে নন্দী এইখিনি সময় শেষ কৰিলে নন্দী এই গোটেইখিনি খানা খাওঁতে 40 মিনিট নন্দী লগাইছে আৰু আমি যিখন হোটেলত খাইছোঁ ডিব্ৰুগড়ৰ খানা চাইডে প্ৰাণচন্দ্ৰ ভূঞা আৰু আপোনালোকে খুব একদম ঘৰত বনোৱা নিচিনাই খানা বুলি আমি ইনগ্ৰিডিয়েণ্ট নিদিওঁ এখন মানে প্ৰাণ ভূঞা নহ'লে বেলেগৰ হোটেলৰ নাম ক'লে বেলেগৰ আৰু এই গৈ কিন্তু ব্যৱস্থা লাগে আৰু আমাৰ পঢ়ালে আকৌ মাজতে এদিন চিঞৰ বাখৰ কৰি থাকে গৈ এদিন গালি পাৰে এই কেতিয়াবা বান্দৰটো নিচিনা জঁপিয়াই থাকে বুলি গতিকে থানা চাৰিআলি মাজমজিয়া ট্ৰেন্সপৰ্ট আগৰ পূৰ্বৰ যিটো ACC বাছ ষ্টেণ্ড আছিলে সেই বাছ ষ্টেণ্ডটোৰ যিখন নতুন বিল্ডিং হ'ল সেই বিল্ডিংটোৰ ভিতৰত আপোনালোকে সোমাই আহিলে আপোনালোকে 3 নম্বৰ 4 নম্বৰ দোকানখন পাব ঘৰত যিধৰণে খায় তাত কোনো মা মছলা নাই আমি 5জনে খালোঁ মাছ মাংস আদি 16 বিধ ব্যঞ্জন নাই কোৱা এতিয়াও নহয় এৰি দিব নালাগে ন এইবোৰ ইমান খাইছে সেইটোতো অলপ তুমি সন্তুষ্ট নে মেইন জোল খালো দালিটো প্লেট অকণমান দিয়ক আৰু লগত গতিকে মই যিখিনি খাইছোঁ বিজি দে ইতিমধ্যে আমাৰ খোৱাৰ যিটো পৰ্বটো শেষ হৈছে আৰু সঞ্জীৱ নন্দীয়ে যিমানখিনি কাম বুলি কৈছিলে সিমানখিনি নোৱাৰিলে যদিও তেওঁ চেষ্টা কৰিলে তেওঁ অশেষ ধন্যবাদ সঞ্জীৱ নন্দীলৈ আৰু পৰৱৰ্তী সময়ত তেওঁ আৰু খোৱাৰ হেঁপাহ আছে বুলি কৈছে অলপ বিশালভাৱে আমি আয়োজন কৰাৰ চেষ্টা কৰিম আজি পৰিমাণটো তেওঁ কোৱা মতে বোলে কম হৈছে গতিকে সেইকাৰণে তেওঁ অসুবিধা থাকি গ'ল এতিয়া আমি এতিয়া হোটেলৰ গৃহটোৰ ওচৰৰ পৰা জানিব বিচাৰিম এখন হোটেল আপোনালোকৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়া যিসকলে বাহিৰৰ পৰা আহে ডিব্ৰুগড় চহৰৰ বাহিৰৰ পৰা আহে ঘৰুৱা কোনো মা মছলা নোহোৱাকৈ ঘৰুৱাভাৱে ৰন্ধন কৰা আপোনালোকে খাব পাৰিব নিৰামিষ ভাত 50 টকা মাছ ভাত 80 টকা আৰু মাংস ভাত যদি কিমান হয় কিমান 100 টকা ব্ৰইলাৰ হ'লে 100 টকা আৰু খাচী হ'লে 150 টকা গতিকে ইমান কম পৰিমাণত মানে কম টকাত আপোনালোকে পেট ভৰাই খাব পাৰিব আৰু আপোনালোকেও আহক ধন্যবাদ আমাৰ শেষ কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাম আৰু আজি এই ভিডিঅ' যদি চাই যদি ভাল পাইছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ